ৰঙালাও ভাজিৰে পৰঠা বনাইছেনে? গুড মৰ্ণিং এভৰিৱান। আজি লৈ আহিছোঁ এটা ইজি এণ্ড হেল্ডি ব্ৰেকফাষ্ট ৰেচিপি। 2টা আটাৰ লাডু, এইফালে লৈছোঁ ৰঙালাও চয়াবিনৰ ভাজি, কাটি লোৱা পিঁয়াজ। এতিয়া লাডুকেইটা ৰুটিৰ দৰে বেলি লৈছোঁ। তলৰ ৰুটিটোত ভাজিখিনি এইদৰে সম্পূৰ্ণকৈ দি দিছোঁ আৰু ওপৰত আনটো ৰুটিয়ে বন্ধ কৰি লৈ ছাইডকেইটা টেপি দিছোঁ যাতে ভাজিখিনি ওলাই নাহে। যিহেতু মই আটা লৈছোঁ সেইবাবে পৰঠাটো অকণমান কুচমুচ খোৱা হৈছে। বনালে কিন্তু একেবাৰে ধৰিব নোৱাৰি। টাৱাত লৈ লৈছোঁ ঘি আৰু পৰঠাটো দি দিছোঁ। ময়দা ল'ব পাৰে, প্লেইন হ'ব, কিন্তু ময়দা আমাৰ স্বাস্থ্যৰ কাৰণে যিহেতু বেয়া সেইবাবে মই আটাই লৈছোঁ। আৰু ইটো ইলুটি শিলুটি কৰি দিলে হৈ গৈছে। লগত লৈছোঁ এটা হাফ বইল ডিম, সৰিয়হৰ লগত জলকীয়া আচাৰ, 2টা বগৰী আচাৰ। মিঠা দৈ খাব পাৰে, যিহেতু মোৰ ওচৰত দৈ নাছিলে সেইবাবে এইদৰে খালোঁ। বিৰাট ছফ্ট আছিল আৰু বিৰাট টেষ্টি আছিল। এইবাৰ ৰঙালাও ভাজি বনালে এই পৰঠাটো কিন্তু ট্ৰাই কৰিব দেই। লগতে এইটো টিফিনতো দিব পাৰে ল'ৰা ছোৱালীক। আৰু মোৰ কাৰণেতো লাইক শ্বেয়াৰ কমেণ্ট কৰিবই। কাইলৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ।